ভিডিঅ' বনাবলৈ আজি কোনো মন নাছিলে, কিন্তু এটা কাৰণে ভিডিঅ'টো মানে বনাইছোঁ। এনেকুৱা ধৰণৰ কথা আপোনাৰ এফালে আমি বস্তু টানিব গৈছিলোঁ, তাৰপৰা আহি লৈ এখন দলঙৰ ওপৰত দেখিছে, এখন দেখিছে দলঙৰ ওপৰত ৰখি থাকোঁতে এটা কুকুৰৰ মাত শুনিলোঁ আৰু তলত গৈ দেখিলোঁগৈ কুকুৰটো মানে বস্তাত ভৰাই পেলাই থৈ গৈছে কিবা বেমাৰ হোৱাৰ কাৰণে। সেইকাৰণে মানে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আজিৰ যুগত এনেকুৱা মানুহ থাকিব লাগে নেকি, এটা জীয়া কুকুৰ বস্তাত ভৰাই পেলাই থৈ যোৱাটো। আপোনালোকে কমেণ্টত জনাবচোন। এই যে মানুহ থাকে আৰু সেই কুকুৰটো চাওকচোন বস্তাত ভৰাই কেনেকৈ পেলাই থৈ গৈছে। হা সেইটো এটা ভয় নহয়, কিন্তু এতিয়া চিঞৰ বাখৰ লগাই আছে, উপায়টো নাই। কিছু মানুহ থাকে কিন্তু মূৰ্খতকৈ জন্তুতকৈ জন্তু মানে বুলিও ভয়। কাহানি মানে হ'ব বাৰু, কালি ৰাতি আহিছে চিঞৰখনো নোৱাৰে, অন্য একো নাই। ভয়ো লাগে মানে, ওলাই যাব, নিজে ওলাই যাব। ওলাব নোৱাৰিব দৌৰিবলৈ। ফাপৰে ধৰা নিচিনা হৈ আছে, ফাপৰে ধৰা নিচিনা হৈ আছে, তোমাৰ আনিলৈ পেলাই দিছে। ভেলু নাইকিয়া হৈ গ'ল মানে, ভেলু নাইকিয়া হৈ গ'ল। কিন্তু তাৰ আগত আগে ঠিক ছালখন নোম থাকিলে মানে কুকুৰটো ভালে থাকে। প্ৰতিবাৰ পুহিব নোৱাৰা নুপুহিলেই হৈছে, এনেকৈ বান্ধি কৰি পেলাবলৈ মানে বহুত এটা বেয়া নিয়ম হয়। তেনেকৈ নোৱাৰা শিকিব গৌতম, তেনেকৈ নোৱাৰা। মূৰটো যাব লাগিব। একো নকয়, তুমি এইপিনে টাইম লৈ আনা। তুমি কোৱাটোৱে নাজানো। তুমি তেনেকৈ ধোৱাতকেনে সেইডালত ধোৱা। সেই তাত গাঁঠি দি থোৱা আছে, দেখিছা নাই? ভয় লাগে ন, কামুৰি দিয়ে বুলি কথা একো নাই। কামুৰি দিয়ে বুলি ভয় লাগে, আৰু বেজি ল'বলৈ যাবলৈও এতিয়া অসুবিধা। তুমি মুখখনলৈ চাবা হা। তুমি এতিয়া যা এটা থাকিলে নহয়, থাকক, যাব পাৰিব। ইমান ফটোৱা মানুহ থাকেনে আজিৰ যুগতো? যিমানে মানুহবোৰ উন্নতি হৈ গৈছে, সিমানে মূৰবিলাক বস্তু নাইকিয়া হৈ গৈ আছে।
বেজী দিব লাগে, ডাক্তৰক মাতি আনিলে তেতিয়াহে। বহুত মনটো মানে বহুত বেয়া লাগি গ'ল দেখি পেলাই। এটাই অনুৰোধ, আপোনালোকে যাতে এনেকুৱা কাম কেতিয়াও নকৰে।